GEUৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব একদম শেষত যিটো আছে GEU ৰিজাল্ট তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এখন নতুন পেজ খোল খাব তাৰ পিছত আপোনালোকে দেখা পাব ৰিজাল্ট তাৰ পিছত একাডেমিক সেশন আপোনালোকে 19-20 কৰি দিব 2019-20 তাৰ পিছত আপোনালোকৰ সেমিষ্টাৰটো অলৰেডি দিয়া থাকিব তাৰ পিছত আপোনালোকে সিলেক্ট কোৰ্স আন্ডাৰ গ্ৰেজুৱেট যদি ডিগ্ৰীৰ পৰা পাছ কৰিছে বিএৰ পৰা এটো আন্ডাৰ গ্ৰেজুৱেট কৰি দিব তাৰ পিছত আপোনালোকে যেটো আৰ্টস সায়েন্স কমাৰ্চ হেতু বহাই ল'ব আপোনালোকৰ এটো আৰ্টস যেটো মই আৰ্টস স্ট্ৰীমটো সিলেক্ট কৰাৰ পিছতে তাৰ পিছত আমি দেখা পাম যে তলফালে বিএ জেনাৰেল আৰু বিএ মেজৰ যেহেতু মই মেজৰৰ পৰা পাছ কৰিছোঁ তাত মই মেজৰটো ক্লিক কৰিম মেজৰটো ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱাকৈ এখন পেজ দেখা পাব আৰু তাত দেখিছে যে ৰোল নম্বৰ পিছত আপোনালোকৰ ৰোল নম্বৰটো বহাই দিব আৰু যেটো তলৰ সংখ্যা আছে সেই সংখ্যাটো যেহেতু যোগ কৰিব দিছে যোগ কৰিব তাৰ পিছত গেট ৰিজাল্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব মাৰ্কশ্বিটখন দেখুৱাব নোৱাৰো কাৰণে ঢাকি ৰাখিছোঁ বেয়া নাপাব তো ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুসকল তেনেহলে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আজিলৈ ইমানে